অনুৰোধ কৰিব খুজিছোঁ তাৰমানে মই অনবৰতে মানুহৰ মাজতে গৈছোঁ কিন্তু ইমান বেছি খহনীয়া মই সঁচাকৈ দেখা নাই বহুত বেছি আপোনালোকৰ ইয়াত গৰাখহনীয়া হৈছে সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে এই গৰাখহনীয়াৰ বিষয়টো অসম চৰকাৰক জনোৱা খুব প্ৰয়োজন আৰু অসম চৰকাৰক জনাবৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি ৰাইজে এটা যদি ডাঙৰকৈ কিবা এটা প্ৰগ্ৰেম লওঁ অহা আগষ্ট আপোনালোকে যদি ফাৰ্ষ্ট উইকত এটা প্ৰগ্ৰেম লয় যে ইয়াৰ ৪-৫ হাজাৰ মানুহক আপোনালোকে গোটাব মই নিজেও আহিম সাংবাদিকবিলাকক লৈ আহিম পুৰা গোটেই বস্তুটো ইয়াতে আমি চামো আৰু চোৱাৰ পাছত এখন মিটিং কৰি গোটেই মানে অসম চৰকাৰক জনাম যিটো ইমান বেছি খহনীয়া হৈছে তাৰ পাছতো যে চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই এইটো বৰ বেয়া কথা হৈছে যে অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ কাৰণে প্ৰগ্ৰেম ল'ব লাগে এইটো দাবী আমি উত্থাপন কৰিম আপোনালোকে যদি মই আহোঁ আগষ্ট মাহত আপোনালোকে ৪-৫ হাজাৰ মানুহ গোটাব পাৰিব নেকি বজাৰৰ পাৰতে খহনীয়া ওচৰতে তো গোটেই মানুহখিনি বহিলে হ'ল ময়ো বহিম 1 ঘণ্টামান বহি আমি এনে আন্দোলন কৰাৰ নিচিনাকৈ বহি থাকিম মনে মনে তাৰপিছত টিভিবিলাক আহিব তেওঁলোকে লাইট চাইটবিলাক কৰিব কথা বাৰ্তাবিলাক ক'ব আৰু অসমৰ মানুহে গম পাব ইয়াত বহুত ডাঙৰ খহনীয়া হৈ আছে আৰু মই আহি যোৱাৰ লগে লগে এনেও গম পাই যাব তেতিয়া দেই তো এইটো কৰিলে আপোনালোকৰ বস্তুটো ডাঙৰকৈ প্ৰকাশ হ'ব আৰু ডাঙৰকৈ প্ৰকাশ হ'লেহে এইটো ডাঙৰ প্ৰজেক্ট ল'লেহে আপোনালোক বাচিব তো মই আপোনালোকক মোৰ নাম্বাৰটো দি দিছোঁ 8822424271 8822424271 আপোনালোকে এটা কাম কৰক মই বজাৰ উন্নয়ন কমিটিৰ সন্মুখেদি আহিলোঁ আপোনালোকক মই আগষ্টৰ ফাৰ্ষ্ট উইকত আহোঁতে আপোনালোকৰ অফিচত বহিম আপোনালোকে মানুহখিনি গোটাব ৪-৫ হাজাৰ মানুহ গোটাব পাৰিব অকল কাছুমৰা অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে আৰু একো শ্লোগান নাথাকে এটাই বস্তু কাছুমৰা অঞ্চলৰ গৰাখহনীয়া কাছুমৰা বজাৰৰ গৰাখহনীয়া ৰোধ কৰক এই বুলি আপোনালোকে ডাঙৰকৈ এখন বেনাৰ বনাব অকল চেঙা সমষ্টিৰ ৰাইজ বুলি লিখিলেও হ'ব তাত কাৰো সংগঠনৰ নাম নাথাকিলেও হ'ব তেনেকৈ দিয়ক মই নিজে আহিম সাংবাদিকবিলাকক লৈ আহিম আৰু দৰকাৰ হ'লে গুৱাহাটীতো আৰু মানুহ লৈ আহিম ইয়াতে আপোনালোকৰ এটা মিটিং কৰি দিলে এইটো বহুত প্ৰচাৰ হৈ যাব তেতিয়াহে চৰকাৰে গুৰুত্ব দিব দেই সকলোকে ধন্যবাদ।